27 लाख हर आधार कार्ड बाको नाम का आसाम बुका सरसा को मानवे जतो को जोहार तिहिं नेल जम चुपे मारांग खबर आ खबर दो नवा कान गया तिहिं धरिते 27 लाख हर आधार कार्ड बाको नाम का चेदा और 27 लाख हर आधार कार्ड बांको नाम का खातिर सरकार अडिगान सुविधा खन बुंचित रे हेना कोआ मेनखान चेक खातिर उनको नित हो आधार कार्ड बाको नाम का आधार कार्ड में बांको नाम का गी आरहो दोसर कथा हुयुगना अडिगान स्कूल हेना विद्यागार हेना मेनखान ओना विद्यागार रे जहां तने गे पटुआ गिद्रा को हेना को मेनखान माचेत बाबत रे अडी अकाल गया जहां विद्यागार रे 100 जन पटुआ गिद्रा हेना कोआ मीटे गान माचेत हेना कोआ मेनखान उनी मीटे माचेत 100 जन गिद्रा चिकाते पढ़ाव कोआ ओना इदी कते हो मिट मारांग आंदोलन रकाब कना जहां दो मीटन आधार कार्ड ना मिट मारांग समस्या विद्यागार रे माचेत अभाव कारण ते मिट मारांग समस्या रकाब कना मीटे माचेत 100 जन गिद्रा चलका ऑल पढ़ाव कोआ आधार कार्ड हो उनका गी तिहिं 27 लाख हर आधार कार्ड बाको नाम का ओना खातिर उनको हर सरकार अडिगान सा सुविधा खन वंचित रे हेना कोआ ओना खातिर तिहिं मुस्लिम गाताक रेन मेन दो आंसू पाटा से खन मारांग धर्मगढ़ को हुई चुकिदा चिरांग जिला डीसी ऑफिस सामांग रे दिला नोना मी रिपोर्टिंग नेल चुबुना आधार कार्डर বিষয়ে যেহেতু অসমৰ প্ৰায় 27 লাখ মানুহে এতিয়ালৈকে আধাৰ কাৰ্ড পোৱা নাই যিসকল ব্যক্তিয়ে আধাৰ কাৰ্ড পোৱা নাই তেখেতসকলে যে কিমান যন্ত্ৰণাত জলকলা খাই আছে কিমান চৰকাৰী ফেচিলিটিৰ পৰা তেখেতসকলে আঁতৰি আছে তেখেতসকলে উপলব্ধি কৰিব পাৰিছে আৰু যোনজন ব্যক্তিসকলে আধাৰ কাৰ্ড পাইছে তেখেতসকলে ভালকৈ ফেচিলিটি পাইছে আৰু অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত যেহেতু আধাৰ কাৰ্ডৰ প্ৰয়োজন তেখেতসকলে অৰুণোদয় आधार कार्ड आधार कार्डर कारण अरुणोदय आँचनी तेखेतসকলে পোৱা নাই আজি बेंकर एकाउंटर क्षेत्र हक छात्र छात्रीर स्कूलर आधार कार्डर क्षेत्रते हक तेखेतসকলে आधार कार्ड নোপোৱাৰ কাৰণে যে কিমান দুৰৱস্থা হৈছে তেখেতসকলে উপলব্ধি কৰিব পাৰিছে আজি আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতে চৰকাৰে শিক্ষক নিযুক্তি দিয়া নাই আজি ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ পৰা তেখেতসকলে আঁতৰি আছে শিক্ষা অৰ্জনৰ পৰা তেখেতসকলে আঁতৰি আছে আমি চৰকাৰক অনুৰোধ জনাইছো যে ছাত্ৰ ছাত্ৰীৰ অনুপাতে কমসে কম আপোনালোকে শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি কৰক আজি যিবোৰ স্কুলত 100 ছাত্ৰ ছাত্ৰী আছে সেই স্কুলত এজন শিক্ষক তেখেতসকলে শিক্ষাদান দি আছে যদি এজন শিক্ষকে যদি শিক্ষাদান দিব লাগে তেখেতে কিমান কেটা তেখেতে শিক্ষা দিব লাগিব আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে যে আপোনালোকে জানে যে ছাত্ৰ ছাত্ৰী যত নেকি সংখ্যা অধিক তাতে শিক্ষক কম আর যত নেকি ছাত্র ছাত্রীর সংখ্যা একেবারে নগণ্য তাতে শিক্ষক শিক্ষয়িত্রী তাতে নিযুক্তি দিয়া হয়েছে আজি বসুন্ধরা 2 ক্ষেত্ৰত আপোনালোকে জানে যে বসুন্ধরা 2 যেটো আঁচনি ৰূপায়ণ কৰা হৈছে তাত সংখ্যালঘু মুছলমান সকলক তেখেতসকলে অন্তৰ্ভুক্ত কৰিব পৰা নাই বা কৰিবলৈ দিয়া নাই যেতে নেকি বসুন্ধরা আঁচনিত তেখেতসকলে যেতিয়া ডাউনলোড কৰিব যায় তেতিয়া পেন্ডিং দেখাই আছে প্ৰসেসিং দেখাই আছে এই কাৰণে কৈছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি সকলোকে যদি আপুনি ভূমি পট্টা দিব পাৰে আপুনি সংখ্যালঘু জনসাধাৰণক ভূমি পট্টা দিব লাগিব এই কাৰণে দিব লাগিব কৈছো যে অসমৰ মুছলমান কোনো বাংলাদেশৰ পৰা অহা নাই কোনো ফৰেন কান্ট্ৰিৰ পৰা অহা নাই কোনো পাকিস্তানৰ পৰা অহা নাই ইয়াতে জন্ম হৈছে ইয়াতে মৃত্যুবৰণ কৰিব ইয়াতে দাফন হ'ব এই কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছো যে আপুনি বসুন্ধৰা ধৰা টুৰ ক্ষেত্ৰত কমসে কম সংখ্যালঘু জনসাধাৰণক আপুনি বিতাড়িত নকৰিব ইয়াৰ বাবে আমি হকিয়াই দিছো আৰু এটা আপোনালোকে সকলোৱে জানে যে সংখ্যালঘু এলেকাত जी रास्ता घाटर अवस्था केवल भोट आहिले আপোনালোকে সোমাই যায় আপোনালোকে হাত জোৰ কৰে আপোনালোকে ভৰি ধৰে যেতিয়া কয় আপোনালোকৰ ভোট পাৰ হৈ যায় আপোনালোকে ইয়াৰ পৰা গুছি সংখ্যালঘু জনসাধাৰণক আপোনালোকে পাহৰি যায় হয় আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত গোটেই অসমত লগতে আমি চিৰাং জিলাত আজি আমি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট লৈছোঁ কাৰণ এই কাৰণে ল'ব লগা হৈছে আপোনালোকে জানে যে আমাৰ কিছুমান ক্ষেত্ৰত যে আধাৰ কাৰ্ডৰ আমাৰ সংখ্যালঘু মানুহৰ কিছুমান এপ্লাই কৰাত অসুবিধা হৈছে আৰু কিছুমান স্কুলসমূহ যিবিলাক স্কুলসমূহ চৰকাৰী স্কুল সেই স্কুলসমূহ বন্ধ কৰা এটা চৰকাৰী সিদ্ধান্ত লৈছে আৰু দেখা গৈছে যে আমাৰ আচলতে সংখ্যালঘু মানুহৰ যি সমস্যা এই সমস্যাবিলাক এইখন চৰকাৰে কেতিয়াও গুৰুত্ব দিয়া নাই আৰু এইখন চৰকাৰে কেতিয়াও নাভাবে যে আমাৰ সংখ্যালঘু মানুহৰ যি সমস্যাবিলাক সমাধান কৰিব লাগে এইটো চৰকাৰ কেতিয়াও গুৰুত্ব দিয়া নাই এইকাৰণে আমি আচলতে কেইবাটা দাবী লৈ আমি আজি এই অৱস্থান ধৰ্মঘট হাতত লৈছোঁ আজি আমি অৱস্থান ধৰ্মঘটটো আচলতে প্ৰথম কাৰ্যসূচী হিচাপে লৈছোঁ এই কাৰ্যসূচীৰ পিছত চৰকাৰক আমি হকিয়াই দিব খুজিছোঁ যে যদি চৰকাৰে কোনো ধৰণৰ আমাৰ এই আন্দোলনৰ প্ৰতি গুৰুত্ব নিদিয়ে তেনেহ'লে আমি আমচিয়ে
অকল চিৰাঙত বা আমাৰ যি অসমৰ গোটেইকেইখন জিলা এই জিলাবিলাকত আমি আন্দোলন কাৰ্যসূচী নলওঁ আমি ইয়াৰ পিছত আমি গণতান্ত্ৰিকভাৱে ভয়ংকৰ আন্দোলন ল'ম গোটেই অসমব্যাপী তাৰ পিছতো যদি এইখন চৰকাৰ এই বিজেপি চৰকাৰ যদি কোনো ধৰণৰ গুৰুত্ব নিদিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেনেহ'লে কিন্তু আমি আমচুই আৰু হাত সাবটি বহি নাথাকোঁ আমাৰ এই ন্যায্য প্ৰাপ্যৰ কাৰণে আমি সদায় আন্দোলন কৰি আহিছোঁ আৰু আমি আন্দোলন কৰি যাম আমি ভাবোঁ যে আমাৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত এই চৰকাৰখিনি যিমানখিনি গুৰুত্ব দিব লাগিছিলে সিমানখিনি গুৰুত্ব দিয়া নাই সেই ক্ষেত্ৰত আমি চৰকাৰক সকীয়াই দিছোঁ যে আজিৰ আন্দোলন কাৰ্যসূচীত আমি সকীয়াই দিছোঁ অতি সোনকালে আমি যি কেইবাটাও দাবী লৈছোঁ এই দাবীকেইটা আমি আমাৰ জিলা উপায়ুক্তৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু এই স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছত এই দাবীসমূহ যদি গুৰুত্ব নিদিয়ে তাৰ পিছত আমি অসমৰ বিএপিৰ পিছত আমি হয়তো আমি নেশ্যনেল লেভেল এই আন্দোলন কৰাৰ কাৰণে আমি সাজু আছোঁ